এইগৰাকী হৈছে মিনতি। এওঁৰ কাম হৈছে মতা মানুহৰ। ধুনীয়া আকাশত যোনে বায়ু মৰতত এইবোৰ দেখোন গোটেই গৰু চুপ 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 ঐ প্ৰেম ঐ প্ৰেম ঐ হাৰামজাতি ঐ নাটে কৰি হাৰামজাতি নাটে কৰি গৰু বান্ধিবলৈ দেখা নাই এই গৰু চুপ চুপ এই ধানত সোমালে গৰু ইমান কষ্টত হেৰি চুপ 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 ঐ প্ৰেম প্ৰেম এটা নুশুনা ভেকচিন ধৰিছে নে কি এই ঘৰত দিমগে মই এই সদায় সদায় আমাৰ ধান আনিলে গৰুবোৰ এৰি দিয়ে এই হাৰামজাতিক মই দিমকে ধৰ ঐ প্ৰেম প্ৰেম এই প্ৰেম এই অল্প হাৰামজাতি এই অল্প হাৰামজাতি ৰাতিপুৱাই তাহাঁতক গৰুবোৰ মেলি দিয়ে মই সেইদিনাখন কৈছো সেয়া বোলো এৰাল দিবিচোন এৰাল দিলেই হয় তাই একদম ইমান পেটকুলি ওচৰ চুবুৰীয়া মানুহবোৰ সঁচাকে পেটকুলি দেই সঁচাকে পেটকুলি প্ৰেম যে বেলেগ হাৰামজাতি এই যে এনেকুৱা বুলি নাজানিছিলো নহয় পাওঁতে তাই সেই খাবলৈ টনাটনি হৈছে নে বাৰু লোকৰ ধান দোৱাত ইমান কষ্ট কৰিছে আমাৰ মানুহজনে ধান দোৱা হেৰি ৰুইছো তাই আকৌ চাই একদম গৰুবোৰ মেলি দিছে দিমগে নহয় ভালকে দিম বুঢ়ীমাক ঘাইজনীকে জোকাই লৈছে নহয় ডাঙৰ দা ডাঙৰ দা ভাবলে নাই এই মানুহজনক কলো বোলো তামোল কেইটামান বোলো পাৰি মেলি দিবচোন মই নকৰিলে নকয় নহয় মই নকৰিলে নকয় মানুহজনে হেঁচা ঘৰে ঘৰে খাৱলিও বিকিছোগে সেয়া কোম্পানী সেয়া কামো কৰিছোগে কিমান কষ্ট বোলে তামোল কেইটাকে বোলে পাৰি মেলি দিয়কচোন খা খবৰ নাই এনেকুৱা মতাৰ লগত থকা হলি নথকাই ভাল আৰু দেই বিজতৰীয়া মতা ৰাতিপুৱাই ওলাইছে দিনটোলে কাম মূৰাটো কৰিবলৈ ওলাইছে নাজানো দিম আজি ভালকে দিম মিনতি খুৰী কাক গালি পাই আছে মূৰাটো কৈছে তামোল এখন মানুহজনীক যোগাৰ দিব নোৱাৰে চব ঘৰৰ কাম গৰুৱে ছাগলীয়ে ধানে চানে গোটেইখিনি অকলে কৰিছো মিনতি কাক গালি পাই আছে কাক গালি পাৰিবি মানুহজনকে গালি পাইছো গম পাও নে অশান্তি লাগিছে কেলেনো দিলে জানো এইটো মতালে বিয়া কেলে তই ভাল পাইহে আহিছিলি ভাল পাই অহা নাই এইটো ফচালে আকৌ মোক এতিয়া কেলে এতিয়া তামোল চোন নাই খাবলৈ কেলে সৰু আকৌ ক'বা তামোল কাৰণে পাৰিব লাগিব ছোৱালী মই নকৰিলে কাম নকৰে নহয় পাৰ ময়ো খাম লগতে সেই প্ৰেমক লগ পালে কবিচোন তাহাঁতক যা গোটেই গৰুবোৰ ৰাতিপুৱা মেলি দিছে গম পালো ছোৱালী গোটেই একদম ধানত পৰিছেহি এনেকে হলে নহব নহয় আজি ৱাৰ্ণিং দিবলৈ যাম এই কাম কেইটা আছে আৰু কৰি লওঁ কৰি পেলাই যাম নহয় ভালকে দিমগে তামোল দুটামান খুৱাই লহি ডাঙৰ ছোৱালী কোনোবা আহিলে নাই বুলি কবি দেই মই কাম কৰি আছো ওচৰ চুবুৰীয়া মানুহবোৰ ইমান পেট খুলিব ভবা নাছিলো দেই সঁচাকে এইবোৰক মানুহবোৰক কৰি খোৱা দেখিব নাই মই কষ্ট কৰি খাইছো যে দেখিব নাই মাইকী মানুহজনে মতা কামো কৰিব লাগিব আহিলে তোলে বিয়া হয় দেই তাকে সেইটোহে পথ পাইছো মই কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ 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 আইও কৃষ্ণ নাৰায়ণ কৃষ্ণ নহয় আজি তাক মই আপুনি কাজিয়া কৰিবগৈ লাগিব সদায় তাত গৰু মাৰিলে দেখা নাই ভকুৱাই দিম এয়া হৈছে মিনতিৰ গিৰিয়েক। এওঁ মতা মানুহৰ সম্পূৰ্ণ ওলোটা। বুলি ক'লে নহ'ব নহয় দেহত 63টা ভাত কেলেনো আহিলো এইটোলে বহুত ল'ৰা আহিছিলে ডক্তৰ ইঞ্জিনিয়াৰ বহুত আহিছিলে মাহঁতেনো কি ভুলত এইটোলে মোক বিয়া দিলে আহক আজি আপুনি প্ৰেমক গালি কৰিব ল'ৰা ছোৱালীও এজাক পালে আৰু দুটা পোৱা হ'লে ক্ৰিকেটৰ দলটোৱে হ'ল তেনে বলক ভালকে ঘৰত থাকিবি দেই প্ৰেম এই হাৰামজাতি জনী চলক মই নোৱাৰো দেই আৰু কি কৰিব পাৰে আপুনি বলক উঠক তেনে আৰু ভালকে প্ৰেমৰ লগত লাগিব মই নোৱাৰো দেই লাগিব মতা মানুহটো হৈ পেলাই মতা মানুহটো হৈ এই গৰুকেইটা গালি পাৰিবগে নাই লোকক গৰুৱে আহি আগতে মুকুৰা ভাঙি দিম ল'ৰা ছোৱালী এগাল পেলকে পাবলেহে জানিলি বই মই আকৌ প্ৰেমক চৰহে দিম চৰটা চিন্তা নাজানো হয়তো প্ৰেমৰ ঘৰ ভালকে দিম আজি প্ৰেমক ইমান পেটকুলিও ওচৰ চুবুৰীয়া মানুহবোৰে হোৱা দেখিব নহয় মানুহজনে মই ইমান কষ্ট কৰি খেতিটো কৰিছো নহয় বলক প্ৰেম প্ৰেম
ঐ প্ৰেম ওলাই চুলি চিঙি একদম পাকু পাকু কৰি পেলাম হাৰাম জাতি নাকে খৰি হা ৰাতিপুৱাই দিনটোতে তই সেই গৰুখিনি মেলি দিছ ইমান কষ্টত কৰিছো মানুহজনে মই খেতি গালি নাপাই কেলে অ প্ৰেম ওলাই চৰিয়া গাল ফালি দিম তোৰ চৰিয়া ভালকে চৰিয়া জানা মোৰ যে কাজিয়া লাগিবলৈ বৰ ভয় লাগে মতা মানুহটোহে কাজিয়া লাগিবলৈ ভয় কৰে ঐ প্ৰেম ডাষ্ট ৱাৰ্ণিং দি থৈ গৈছো দেই নেক্সট টাইম যদি কেনেবাকে আমাৰ যদি পথাৰত যদি কেনেবাকে গৰু সোমাই তোক মানে মই মানহানি কেছ দিম তাই সেই হাৰাম জাতি সোমাই আছে ভিতৰত লাভ লগা না হা এজনী খুলিয়াব লাগে যদি হা ইমান পেটকুলি অ কৰি খোৱাটো দেখিব নহয় আমি মানুহজনে মই কৰি খাইছো যে দেখিব নহয় তোক মই ভালকে চৰিয়াম এইজনী